আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বালিপাৰা বাছ। আৰম্ভ হ'ল পবিত্ৰ শাওণ মাহ আৰু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ তথা শিৱ দেৱালয়সমূহত দেখা গৈছে অগণন ভক্তৰ ভিৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ বালিপাৰাৰ নিলগতে থকা ঐতিহ্যমণ্ডিত হলেশ্বৰ দেৱালয়ত। আৰু হলেশ্বৰ দেৱালয়টো আচলতে প্ৰতি বছৰেই অসংখ্য ভক্তগণে আহি ভিৰ কৰে, মহাদেৱৰ চৰণত আশীষ লয় আচলতে। আৰু যিহেতু শাওণ মাহ বুলি ক'লে এক বিশেষ সত্ৰ আছে শিৱ ভক্তসকলৰ বাবে, আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আজিও আচলতে ঐতিহ্যমণ্ডিত যি হলেশ্বৰ দেৱালয়, সেই হলেশ্বৰ দেৱালয়ত আচলতে অসংখ্য ভক্তগণে পুৱাৰে পৰাই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে পৰিৱেশটো দেখুৱাবলৈ খুজিছোঁ। আচলতে এনেদৰে এতিয়া কেৱল কেৱল বালিপাৰা বুলি নহয় বা তেজপুৰ বুলি নহয়, বিভিন্ন স্থানৰ পৰা আচলতে অসংখ্য ভক্তগণে আহি এই হলেশ্বৰ দেৱালয়ত ভিৰ কৰা দেখিবলৈ পোৱা যায়। এই মাহটোত আৰু এই সোমবাৰৰ বিশেষ দিনটো আচলতে শিৱভক্তসকলৰ বাবে এক বিশেষ দিন বুলি যিহেতু আখ্যা দিয়া হয়। মই পুনৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেদৰে এতিয়া অসংখ্য লোকে মহাদেৱৰ চৰণত আচলতে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে চাকি ধূপ নৈবেদ্যৰে তেওঁলোকে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে সেৱা জনাই থকা দেখিবলৈ পোৱা গৈছে। মই পৰিৱেশটো দেখুৱাই আছোঁ। আচলতে পুৱাৰে পৰা অসংখ্য লোকে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হলেশ্বৰ দেৱালয়। হয়, মই বৰ্তমান যিহেতু হলেশ্বৰ দেৱালয়ত উপস্থিত আছোঁ। আৰু এই হলেশ্বৰ দেৱালয়ত আজি পবিত্ৰ শাওণ মাহৰ যিহেতু প্ৰথমটো সোমবাৰ বুলি ক'লে আচলতে এই দেৱালয়ত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই এইবাৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আচলতে ভিতৰতো অসংখ্য ভক্তগণ ৰাইজে এনেদৰে এতিয়া চাকি ধূপ নৈবেদ্যৰে আচলতে নিজৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে মহাদেৱৰ ওচৰত তেওঁলোকে আশীষ লৈ থকা দেখিবলৈ পোৱা গৈছে। মই ভিতৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। ভিতৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঐতিহ্যমণ্ডিত হলেশ্বৰ দেৱালয়ত। আৰু এক আচলতে অসংখ্য দৰ্শনাৰ্থীয়ে দূৰ দূৰণিৰ পৰা আহি এই দেৱালয়ত ভিৰ কৰা দেখিবলৈ পোৱা যায় শাওণ মাহৰ এই বিশেষ দিনটোত। আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আচলতে এনেদৰে অসংখ্য দৰ্শনাৰ্থীয়ে ওলাই আহিছে নিজৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্য আচলতে দেখিবলৈ পাইছে। মই পৰিৱেশ দেখুৱাই আছোঁ আচলতে। হয়, এইখিনি মুহূৰ্তত আমাৰ সৈতে ঐতিহ্যমণ্ডিত হলেশ্বৰ দেৱালয়ৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আমাৰ সৈতে আছে। আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, আৰু ইতিমধ্যে অসংখ্য ভক্তগণে পুৱাৰে পৰাই মন্দিৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম, যিহেতু 2 বছৰ ক'ভিডৰ প্ৰকোপত আচলতে কিছু হ'লেও হ্ৰাস পোৱা দেখা গৈছিল দৰ্শনাৰ্থীৰ ভিৰ। আৰু কিন্তু এইবাৰ যিহেতু সকলোৱে মুক্ত মনেৰে আচলতে মহাদেৱৰ চৰণত আশীষ লোৱাৰ উদ্দেশ্যে আচলতে আজিৰ দিনটোত ওলাই আহিছে। মই তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম কেনেধৰণৰ পুৱাৰে পৰা আজি যিহেতু প্ৰথমটো সোমবাৰ শাওণ মাহৰ কেনেধৰণৰ পৰা ভক্তৰ সমাগমটো বাঢ়িছে। আৰু প্ৰতি শাওণ মাহৰ যি 4টা সোমবাৰ, সেই সোমবাৰত অজস্ৰজন মানে ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। আৰু তাৰ মানে বলবামৰ পাছতো আমাৰ যিখিনি স্থায়ী যাত্ৰী তেখেতসকলক শৰাই ভোগ আগবঢ়ায়। আৰু মানে আমাৰ পৰিচালনাৰ ফালৰ পৰা আমি যথেষ্টখিনি আগবাঢ়িবলগীয়া হয়। আৰু ভাল লাগে, আমাৰ জাতীয় এটা ধৰ্মীয় এটা অনুষ্ঠান। এই অনুষ্ঠানলৈ বহুতো প্ৰকাৰৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বলবাম বা যাত্ৰী হিচাপে আহে। অকল আমাৰ ইয়াৰ পৰা নহয়, বহুত বাহিৰৰ দেশৰ তেনে মানে অসমৰ বাহিৰৰো প্ৰতিখন ৰাজ্যৰ পৰা ইয়ালৈ আহে। ওচৰতে যিহেতু আমাৰ শালনিবাৰী আৰক্ষী চকী আছে, তেওঁলোকৰ তত্ত্বাৱধানত আৰ্মি কেম্প আছে, এয়াৰ ফ'ৰ্চ আছে, তেখেতসকলেও আহি পেলাই পূজা অৰ্চনা আগবঢ়ায়। বিশেষকৈ সোমবাৰ দিনটোত আমাৰ ইয়াত অজস্ৰ ভক্তৰ সমাগম পৰিলক্ষিত হয়। দেৱালয়ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইতিমধ্যে উল্লেখ কৰিছে, আচলতে কেৱল বালিপাৰা বা বৃহত্তৰ তেজপুৰ অঞ্চল নহয়, আচলতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে বহু দূৰ দূৰণিৰ পৰাই দৰ্শনাৰ্থীসকলে এই দেৱালয়ত চাকি ধূপ নৈবেদ্য আগবঢ়াবলৈ প্ৰতি বছৰে আজি এই বিশেষ দিনটোত অহা পৰিলক্ষিত হয়। আজিও তাৰ ব্যতিক্ৰম নহয়। আচলতে অসংখ্য দৰ্শনাৰ্থী পুৱাৰে পৰাই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে, আৰু অনাগত দিনসমূহতো আচলতে এনেধৰণে এই যি হলেশ্বৰ মন্দিৰ, এই মন্দিৰত আচলতে অসংখ্য লোকে আহি নিজৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আচলতে চাকি ধূপ নৈবেদ্যৰে আগবঢ়াই থকা দেখিবলৈ পোৱা যায়। আৰু আজিও মই পুনৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে এনেদৰে এতিয়া সকলোৱে মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আচলতে ওলাই অহা দেখিবলৈ পোৱা গৈছে আজিৰ এই বিশেষ দিনটোত। ধন্যবাদ। बस लिए समर्पण तन मन से मैं देवभूमि में आता हूँ। है भाग्य मेरा, सौभाग्य मेरा, मैं तुमको शीश नवाता हूँ।